জায়গা লাইছো আপোনালোকে চাব যে ইমান ডাঙৰ জায়গাত আমি পইচা খৰচ কৰি কিয় যাওঁ দিল্লী মুম্বাই কলকাতা প্লেটত হেলিকপ্টাৰ উৰা যাওঁ ঠিক আছে ডিভিডিটা তাতে ভিডিঅ' কৰি আছে কিবা ৰিল চিল বনাই আছে এই দলংখনত ফায়াৰ Hello friends, welcome back to my YouTube channel. আশা কৰোঁ আপোনালোক সকলো ভালে আছে। বহুত দিনৰ পিছত এটা ভিডিঅ' দিছো আসলে আমি এঠাইত গৈ আছো অকন ফুৰিব গৈ আছো। মোৰ লগত আছে দীপজ্যোতি। ফুৰিব নহয় আমি শুটিং কৰিবা আৰু ভিডিঅ' আছে ধুনীয়াকে। আৰু ইয়াতে এই কাৰণে ৰলো তাতে বান্দা এটা পাৰ হৈ তাতে হৰিণা বুলি গোটেই মুখাই নুমালো। পিছতহে গম পালো এনেকে দুই ঠেঙে এনেকে যাই আছে। যেটা আমি বৰ্তমান পবিতৰৰ আশে-পাশে আছো এইখিনিতো আপোনালোক গম পাই ওয়াইল্ড লাইফ সেঞ্চুৰী হয়। সো ইয়াতে বিভিন্ন মানে কি জীৱ-জন্তু ওলাই মাজে সময়ে। সো ই এটো বান্দৰকে ফুল হৰিণা বুলি ভুল কৰিছে সেইটো কাৰণে আমি ইয়াত অকল হৰিণা হলো হয় ইমান ধুনীয়া যদি হৰিণা আমি টিভিতে দেখা পাবা চিৰিয়াখানা দেখা পাওঁ চাই যাওঁ ছাগলী যদিও লৰ মাৰে হৰিণা বুলি ভাবি কাৰণ এইটো এলেকাত লেখা আছে ইয়াতে হৰিণাৰ পৰা সাৱধান বাঘৰ পৰা সাৱধান গড়ৰ পৰা সাৱধান বুলি ফ্লেক্সত লেখা আছে সেইকাৰণে ভাবছো এইটো হৰিণে ওলাল নেকি এতিয়া মানুহ ওলালেও এনেকুৱা ভয় লগা হ'ল তাৰমানে এইটো বন মানুহে নেকি গতিকে আমি অকণ আগলৈকে গৈ আছো এখন ৰিজৰ্ট আছে আচলতে আমাৰ এখন মাতিছিলে তাতে শ্বুটিং আৰু কিবা কিবি অকণমান শ্বুটিং আছে গতিকে তালৈকে যাম দেখাই আছো ভিডিঅ'টো একেলগে চাব আৰু যদি ভিডিঅ' ভাল লাগে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি মোৰ চেনেলটো প্ৰথমবাৰ কাৰণে চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইবটো কৰি দিব চ' তেতিয়া বলক আমি গৈ আছো এতিয়া মোৰ লগত আছে আৰু বাকী বঢ়িয়া খুব ধুনীয়া সেইকাৰণে আহিছো আৰু উপায় নাই সিহঁতক অকণমান এনজয়মেণ্ট দিছো তাৰপিছত আৰু আছে মোৰ লগত বুলই বনাই ঠিক আছে আমি গৈ আছো এতিয়া আগত অকণমান বেছি ডিষ্টেঞ্চ নাই আগত গৈ আছো চ' চাই থাকিব ভিডিঅ' ঠিক আছে আৰু ফাইনেলি আমি এতিয়া যাই আছো মৰিগাঁৱত মায়াং মৰিগাঁও পবিতৰাত আমি কি কাৰণে আছো চববিলাক দেখাই থাকিম আৰু ইয়াকে দেখাই থাকবো আৰু এনেকুৱা জেগা লাইছো আপোনালোকে চাব যে ইমান ডাঙৰ জেগাত আমি পইচা খৰচ কৰি কিয় যাওঁ দিল্লী মুম্বাই কলকাতা প্লেট নহয় প্লেন হেলিকপ্টাৰ উৰা জাহাজত উঠি কমেডি মানুহ দুই এটা কথা শ্লিপিং হ'ব শ্লিপ হয় কিন্তু ইমান ধুনীয়া লোকেশ্যন পাহাৰ আছে তাৰ মাজতে আকৌ ধুনীয়া ধুনীয়া চিনাৰী আছে কথা হ'ল কি জানানে আমি আহিছো আপোনালোকক ধুনীয়া এটা জেগা দেখাবলৈ চিন্তি কলাই বহুত ধুনীয়াকৈ আৰু গ্ৰীণ এটা গাড়ী চলি আছে আৰু চিন্তি আগত বহি আছে আৰু টুৱেল পিছত বহি আছে মই এইখিনিত বহি আছো আৰু মানে যোনটো জেগাত আহিছো আপোনালোকৰ সেইটো জেগাৰ পৰা আমাৰ ঘৰ বেছি দূৰ নহয় কিন্তু আমাৰ দলং এখন নোহোৱাৰ বাবে আমি এটা পাক ঘূৰিব লগা হৈছে আৰু ইফালে আছে ধুনীয়া ধুনীয়া পাহাৰ হ'ল চাইডত কুৰুৱা পাহাৰ এইখন পাহাৰৰ কাৰণে আমি এক পাক ঘূৰি মংগলদৈ হৈ নাৰেংগী হৈ নহয় দেখোন গুৱাহাটী হয় চানমাৰী হয় বাইহাটা হয় পল্টন বজাৰ হয় এই শৰাইঘাট দলং পাৰ হৈ ভাল লগা হৈছে প্ৰকাণ্ড শিলৰ মাজে মাজে যাই আছো কিন্তু ক'ত যাই ভোট পোৱা নাই আমি সিফালৰ পৰা গাড়ী আহিলে গম নাপায় ইফালৰ পৰা গাড়ী আহিলেও সিহঁতে গম নাপায় সৰু সুৰা আমাৰ অসমতো শ্ৰীলংখান আছে বঢ়িয়া পাহাৰৰ মাটি কাটি আমিহে জানো ওলাই গৈছো এনেকুৱা লাগছে মাটি ফালি ওলাই গৈছে মুখমতি পতালে নিলো আৰু এইখিনিতে বন্ধুহঁতে লৈ আছিলে পাৰ্কিঙৰ কাৰণে ফিজ কিন্তু ভাগ্য ভাল যে দীপজ্যোতি আমাৰ লগত আছিল সেইটো কাৰণে মোক পাৰ্কিং ফিজটো নল'লে কাৰণ সিহঁতক যিহেতুকে সি অলপ ফেমাছ হয় যিহেতুকে গতিকে তাক সকলোৱে চিনি পায় চব ফিজটো লোৱা নহ'ল আমাক যাব দিলে আৰু আমি ফাইনেলি পালোঁ আহি ৰিজৰ্ট বিচ ফায়াৰ এয়া আমি ভিতৰত সোমাই গৈ আছোঁ মানে এইখন ৰিজৰ্ট যিখন আছে বিচ ফায়াৰ য'ত আমাক মাতিছিলে তাত আমি সোমালোঁ গাড়ীখন পাৰ্কিং কৰি ল'লোঁ চ' এয়া মোৰ পিছফালে বিশাল ব্ৰহ্মপুত্ৰ মানে ব্ৰহ্মপুত্ৰৰ বালিচৰ এতিয়া ত' বাৰিষা সময়ত এইবিলাক গোটেই ইয়ালৈকে পানী আহি যায় কিন্তু এতিয়া পানী মানে নাথাকে যিটোকে এইটো খৰালি সময় হয় চ' ইয়াত এতিয়া এই ছিজনটোত মানে বিশেষকৈ পিকনিক যিবিলাক পাৰ্টিবিলাক ইয়াত আহে এনজয় কৰিবৰ কাৰণে চ' ইয়াত এনেকুৱা কৰিব যে যিমানবিলাক ইয়াত ৰিজৰ্ট আছে চব ৰিজৰ্টবিলাকৰ এটা পাৰ্টিকুলাৰ স্পেচ আছে ইয়াত আপুনি দেখিছে সেই পিছফালে দেখিছে ৱালবিলাক দিয়া আছে তাত এটা পাৰ্টিকুলাৰ স্পেচ আছে স্পেচটো ৱাইজ মানে এই ৰিজৰ্ট যিখন বিচ ফায়াৰ আছে বিচ ফায়াৰ কাৰণে এইখিনি আছে সেইফালে আছে চনকাৰ কাৰণে সেইখিনি আছে চ' বেলেগ বেলেগ চবৰ কাৰণে ছেপাৰেট প্লেচ আছে ইয়াত নাইট ষ্টে কৰিব পাৰে ইচ্ছা কৰি নাইট ষ্টে কৰিব পাৰে ইয়াত নিজে কেম্প মানে টেণ্ট লৈ আহিব পাৰে টেণ্ট লৈ আহি পেলাই ইয়াত ষ্টে কৰিব পাৰে গোটেইখিনি আছে ধুনীয়া সুবিধা আছে আৰু ইয়াত যিবিলাক আছে ৰিজৰ্টবিলাক আছে সেই ৰিজৰ্টবিলাকত আপোনালোকে খোৱা বোৱা বা গোটেইখিনি ইয়াত কৰিব পাৰে ইয়াত অৰ্ডাৰ দিলে হ'ল বা বহুত ধুনীয়া হয় পৰিৱেশবিলাক মই ভিতৰত কি পৰিৱেশ আছে এইখনত গোটেইখিনি দেখাই দিম কেনেকুৱা আপোনালোকে আহিব পাৰিব বহুত ধুনীয়া হয় আৰু আহিলে নিশ্চয় ভাল লাগিব চাই ল'ব পাৰিব আপোনালোকে আৰু মই এই যিখন ৰিজৰ্ট বিচ ফায়াৰৰ যিজন অ'নাৰ আছে তেওঁলোকৰ লগত কথা পাতিম বা কি হয় কেনেকুৱা হয় গোটেইখিনি দেখাই দিব আপোনালোকে চাই থাকিব পাৰিব ঠিক আছে আৰু এয়া হ'ল ৰিজৰ্ট বিচ ফায়াৰৰ ভিতৰৰ দৃশ্য মানে এয়া ধুনীয়া ধুনীয়া এইটো কি বুলি কটেজবিলাক আছে তাতে চ' ইয়াৰ একচুৱেলি কি হয় এইটো ধুনীয়া বাঁহেৰে বনোৱা এইবিলাক আৰু ছালবিলাক খেৰৰ হয় মানে পূৰা নেচাৰেল হয়
চ' এই চনকাৰ যিটো ইক' কেম্প এৰিয়া আছে গোটেইখিনি প্ৰায় 3-4খন ৰিজৰ্ট আছে ধুনীয়া ধুনীয়া ৰিজৰ্ট হয় চ' ইয়াত আহিলে প্ৰি বুক কৰিব পাৰে ফোন কৰি বা কি কৰিব পাৰে ইয়াত ৱেবছাইটবিলাক আছে চববিলাক ৰিজৰ্টৰ তেনেকৈও বুক কৰিব পাৰে ৰিজৰ্ট বিচ ফায়াৰৰ যিকেইটা কটেজ আছে কেইটা বৈশিষ্ট্য হৈছে যে গোটেই কটেজবিলাকৰ নামবিলাক একোখন আমাৰ অসমৰ যিবিলাক নদী আছে নদীৰ নামেৰে ৰখা হৈছে চ' ইয়াত ৰেষ্টুৰেণ্টো আছে ধুনীয়া খাদ্য সম্ভাৰ ধুনীয়া থলুৱা অসমীয়া খাদ্য সম্ভাৰ যেনেকুৱা লাগে চববিলাকে আইটেমেই পোৱা যায় ইয়াতে বহুত ধুনীয়া টেষ্টি বনায় আমাক যিহেতু বহুতখিনি মানে প্ৰত্যেকটো বস্তুৱে আমাক টেষ্ট কৰিব দিছে বহুত ধুনীয়া হয় আচলতে আমি খালোঁ এই গোটেই বিশাল যিটো ইমান এৰিয়া দেখা পাইছে ব্ৰহ্মপুত্ৰৰ বালিচৰ এইখিনি আছে সেইটো হৈছে চনকা ইক' কেম্পৰ হয় চ' ইয়াত মানে বহুতকেইটা ৰিজৰ্ট আছে তাৰ ভিতৰত এটা আছে ৰিজৰ্ট বিচ ফায়াৰ তাৰপিছত চনকা আছে আৰু বহুত কেইখন আছে চ' গোটেইখিনি মানে আপোনালোকে যদি ইয়াত ভাবে যে নাইট ষ্টে কৰিব যদি বিচাৰে তেতিয়াহ'লেও ইয়াত নাইট ষ্টে কৰিব পৰাকৈ আহিব পাৰে আৰু স্পেচিয়েলি কি হয় আমাক আজি যিখন ৰিজৰ্ট বিচ ফায়াৰ আছে তেওঁলোকে আমাক ইনভাইট কৰিছিলে প্ৰমোশ্যনৰ কাৰণে চ' আমি আহিছিলোঁ এতিয়া সন্ধিয়া সময় হৈ গ'ল চ' ইয়াতে যিটো আপোনাৰ ছানছেটৰ যিটো ভিউ আছে সেইটো বহুত ধুনীয়া লাগে কিন্তু আজি অকণমান ৱেডাৰটো মানে কি হৈ আছে ডাৱৰীয়া হয় সেইটো কাৰণে আমাৰ ছানছেটৰ সেইটো নাপাব এতিয়া আমি দেখাব নোৱাৰোঁ নিশ্চয় পিছত যেতিয়া আহিম আমি দেখাবৰ কাৰণে চেষ্টা কৰিম গোটেইখিনি বহুত ধুনীয়া হয় আৰু কি হয় আপোনালোকে যদি বিচাৰে আহিব তেতিয়াহ'লে আহিব পাৰে মই অলৰেডি স্ক্ৰীণত ফ্লেছ কৰাইছিলোঁ যিটো আপোনাৰ ইয়াত নাইট ষ্টে কৰাৰ কাৰণে কি কৰিবৰ কাৰণে আপুনি প্ৰি বুক কৰিব পাৰে তাত ফোন নাম্বাৰ আছে বা ৱেবছাইট আছে ৱেবছাইটত লগ ইন কৰি আপোনালোকে কৰিব পাৰিব চ' চাওক গোটেইখিনি বস্তু মই দেখাই আছোঁ বহুত ধুনীয়া লাগিব এইবিলাক হৈছে টেণ্ট ইয়াতে ইচ্ছা কৰিলে ইয়াতে টেণ্টত থাকিব পাৰে বা তাত যিবিলাক মানে হেৰি কটেজ আছে কটেজবিলাকতো থাকিব পাৰে বা আপুনি ইয়াত টেণ্টত থাকিব পাৰে সেইটো আপোনাৰ চইচ আপুনি যিটো থাকিব বিচাৰে সেইটো থাকিব পাৰিব চ' এতিয়া যিটো খৰালি মাহ গোটেই ইয়াত বালি আৰু পানী বহুত কম আছে এইবিলাক কিন্তু যেতিয়া বাৰিষা সময়ত গোটেই পানী হৈ যায় এইবিলাক পানী আৰু ইয়াত ইচ্ছা কৰিলে বিচ ভলীবল খেলিব পাৰে বিচ ভলীবল আপুনি বিচ ভলীবলৰ এনজয়মেণ্ট ল'বৰ কাৰণে মানে কি গোৱাত যাব নালাগে আপুনি ইয়াত আহিলে হ'ল ইয়াতো ল'ব পাৰিব ইয়াত আচ্ছা পাপা বাৰ্থডে চেলিব্ৰেট কৰিলা আৰু কেনেকুৱা লাগিলে পিছে ভাল লাগিলে মই ইউটিউব চেনেল আছে তোমাক মানে মই ইউটিউব চেনেলটোৰ জৰিয়তে কৰি আছোঁ আৰু তোমাৰ পাপাক মই ইউটিউব চেনেলৰ জৰিয়তে বাৰ্থডে উইছ কৰিছোঁ ঠিক আছে ঠিক আছে ভাল লাগে দেই চ' এয়াই হ'ল বা একদম পুৰা বিশাল ব্ৰহ্মপুত্ৰৰ বালিচৰ আৰু সিফালে বহুত কিবা কিবি আছে দেখাবৰ কাৰণে একচুৱেলি কি হয় ইয়াৰ পৰা আপোনাৰ আমাৰ যদি ঘৰলৈকে যাব বিচাৰোঁ বহুত ওচৰ হয় যদি আমি বাই বোট আমি যদি নাও বা ফেৰীৰে যাওঁ বহুত ওচৰ হয় কিন্তু আমি এনেকৈ বহুত ঘূৰি আহিব লগাৰ কাৰণে বহুত বেছি ডিষ্টেঞ্চ হৈ গৈছে আৰু ঘূৰি মেলি সন্ধিয়া আমি খানাটো খাবৰ কাৰণে বহি গ'লোঁ কেনেকুৱা চিন্তু একদম বঢ়িয়া মজা না লোকেল চিকেন আছে মটন আছে যি খাই ভাল পায় আৰু কি খুব সুন্দৰ ইফালে চাওক না কি ধুনীয়া এটা পৰিৱেশ চাওক একতাই চব অলপ বিটিং দি দিছে ভাত মাংস চব আৰু সন্ধিয়া এনেকৈ ধুনীয়াকৈ প্ৰগ্ৰেম চলে সদায় যেতিয়া মানে ইয়াত গেষ্ট থাকিলে এয়া আমি বাইদেউ মানে ৰিজৰ্টৰ অ'নাৰ যিগৰাকী হয় তেওঁৰ ছোৱালীজনীয়ে ধুনীয়াকৈ গীত গাইছে চ' ফাইনেলি আমি যাব ওলালোঁ মানে কি হ'ল গম পাইছে গোটেই দিনটো ইয়াতে একদম ক'ব গ'লে বহুত কোৱালিটি টাইম স্পেণ্ড কৰিলোঁ আমি ইয়াত এখন ৰিজৰ্ট গম পাইছেই কোনখন ৰিজৰ্টত আহিছিলোঁ চ' এতিয়া বহুত মানে আমি কি টায়াৰ্ড হৈ গৈছোঁ দিনটো পূৰা এনজয় কৰিলোঁ বালিত বহুত খেলিলোঁ বিচত চ' ইয়াতে বহুত খোৱা লোৱা কিবা কিবি কৰিলোঁ আৰু বাইদেউহঁতে বহুত ধুনীয়াকৈ ট্ৰিট কৰিলে আমাক চ' এতিয়া আমি যাব ওলাইছোঁ আৰু গতিকে আপোনালোকে এই ৰিজৰ্টৰ যিখিনি ভিডিঅ' মই দেখালোঁ কেনেকুৱা লাগিলে জনাব কমেণ্টত আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব আৰু তোক আগতে কৈছোঁৱে যদি প্ৰথমবাৰ চেনেলটো চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব চ' আজিলৈকে ইমানেই আজিলৈকে বাই বাই